শ্ৰী শ্ৰী প্ৰাণগোলাপ গোস্বামীদেৱৰ ৬৬ সংখ্যক জন্মজয়ন্তী আৰু শ্ৰী শ্ৰী নীলমাধৱ গোস্বামীদেৱৰ ৯৬ সংখ্যক জন্মজয়ন্তী উদযাপন লালুকৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত। এই উপলক্ষে লখিমপুৰ জিলাৰ লালুকৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত ৪ দিনীয়াকৈ আয়োজন কৰা হয় কীৰ্তন ভাগৱত পাঠ। যোৱা ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান আজি সামৰণি পৰে। আজি সামৰণি অনুষ্ঠানত শ্ৰীমদভাগৱত পাঠ কৰে দিলীপ ঘোষে। পাঠক দিলীপ ঘোষদেৱে অসমীয়া আৰু বাংলা এই দুয়োটা ভাষাতে ভাগৱত পাঠো ভাঙনি কৰে। ইয়াৰ পৰৱৰ্তী সময়ত প্ৰসাদ বিতৰণ হোৱাৰ পাছতেই এই অনুষ্ঠানৰ সামৰণি পৰে। এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ বিশ্বতেই সুখ, শান্তি, সম্প্ৰীতি অটুট ৰখাৰ কামনা কৰিছে উদ্যোক্তাসকলে। ভগৱান শ্ৰীকৃষ্ণ দ্বাৰকাত যেতিয়া বসবাস কৰি আছিল তেতিয়া ভগৱান তেওঁ ওচৰত এটা পত্ৰ আহিল। এই আমাৰ অসমৰ পৰাই আমাৰ এই ভদিয়াৰ পৰা এটা পত্ৰ গ'ল ব্ৰাহ্মণ যোগে। ভগৱান শ্ৰীকৃষ্ণ পত্ৰখন পঢ়ি চালে ৰুক্মিণীয়ে তেওঁক আমন্ত্ৰণ জনাইছে মোক উদ্ধাৰ কৰক। কিয় ৰুক্মিণীৰ দেউতা মাকৰ ইচ্ছা আছিল ভগৱান শ্রীকৃষ্ণের ওসর বিবাহ দিবলে করছি। আজকে যে নীলমাধব গোস্বামীর শিষ্যরা গোপাল গোস্বামীর শিষ্যরা সকলে মিলে এত সুন্দর অনুষ্ঠান করলেন, এটাই বাস্তব আমাদের জীবনের কর্তব্য। আমরা যতই ব্যস্ততা থাকি না কেন, যত টাকা পয়সা সংগ্রহ করি না কেন, যদি আমাদের মনটা গোবিন্দের চরণে না থাকে, গুরুদেবের চরণে না থাকে, তবে কিন্তু আমরা আবার পুনরপি জনম পুনরপি মরণম পুনরপি জননী যথরসয়নম 84 লক্ষ বার যদি ভ্রমণ করেছি, আবার কিন্তু আমরা সেখানে কষ্ট থেকে আসতে হবে। ভগবান বলেছে তোকে আমি সুন্দর বাড়িটা দিয়েছি, এটাকে যত্ন করে রাখিস, সুন্দর করে পরিষ্কার করে রাখিস। বলরাম হাজির হইল, বলরাম প্রভু হাজির হই তয়ামর যুদ্ধ হল এই রুক্মিণী বিবাহ করি তোর দ্বারা পাঠ করিলে এনেকুৱা হৈ গ'ল কৃষ্ণৰ প্ৰতি মোহ ভাল পোৱা হৈ গ'ল। ভগৱান শ্ৰীকৃষ্ণ আহি অম্বিকা মন্দিৰৰ সন্মুখত ৰৈছে আৰু মাতা ৰুক্মিণী অম্বিকা দেৱীৰ পূজন কৰিবৰ কাৰণে তেওঁ অম্বিকা মন্দিৰত আহি উপস্থিত। ৰুক্মিণী তেওঁ শিশুপালৰ ওচৰত বিবাহ দিবলৈ প্ৰস্তাৱ তুলি ধৰিলে আৰু ৰুক্মিণীৰ কোনোমতে ইচ্ছা নহল যে ভগৱান শ্ৰীকৃষ্ণক নোপোৱাটো। তেওঁ তেওঁৰ এজন ব্ৰাহ্মণক দি পত্ৰ পঠাই দ্বাৰিকাধীশক নিমন্ত্ৰণ জনালে আৰু দ্বাৰিকাধীশ তৎক্ষণাৎ আহি উপস্থিত হল আৰু ৰুক্মিণীয়ে ভগৱান শ্ৰীকৃষ্ণক কিয় ভাল পাইছিল যে সৰুৰ পৰাই কৃষ্ণ কথা শুনি আছিল। এটা চারিদিনীয়া কার্যসূচী কেননা করে এটা মহাপথা হয়ে গেল। সেটা যদি আমরা জিহ্বার স্বাদের জন্য মূল্যক কথা পাইলে সেটা বিষক্রিয়া হয়ে যায়, সেটা কোনো কাজে করেন সেটা অপরাধ হয়ে গেল। সেটাও করলাম না, হস্তি স্থানের মতো ধারণা করি। 3 ঘন্টা বসে কৃষ্ণ কথা শুনলাম, যাবার সময় সুন্দর স্যান্ডেলের জলে রাধে রাধে করলাম, তবে কি হবে? 3 ঘন্টা কৃষ্ণ নাম কিন্তু গেইতে পারে অ্যাকশন পায়ে মারা দিতে সেখানে গেছে দিয়েছি লগলে গেছে দেখে তো লক্ষণপুর, তবে কি হবে? পায়েতে মিষ্টি বেশি হয়েছে, ঝাল বেশি হয়েছে, কলাটা ঠান্ডা বেশি, এই বিচার যখন
এর উদ্দেশ্য আর আমরা তো চিরকাল প্রসাদ পেয়ে যাই, বৈষ্ণব সেবার প্রসাদ পাই, তবে আমাদের কৃপা কেন হচ্ছে না? আমার কৃপা কেন হচ্ছে না? আপনাদের তো হচ্ছে হয়েছে, তাই এখানে বসে ডাঙ্গলবাসীর শ্রী প্রাণগোপাল গোস্বামী দেব কেননা আমাদের প্রসাদ অপরাধ হয়, করার ভাবে প্রসাদ তো পাই, প্রসাদের অপরাধ হয়, তাই হয় হয়ে আছে। একটা সুন্দর বলে না মহাদেবরা যথেষ্ট অনুভৱ। আৰু এই কলিযুগত যে এই মানুহবোৰে এতিয়াও নিজৰ সময় নষ্ট কৰি ইমান বহুমূলীয়া সময় থৈও কৃষ্ণ কথা শুনিবলৈ ইমান আগ্ৰহিত হৈছে, তাই মই ধন্যবাদ জনাইছোঁ কলিহত জীৱ আৰু এই লালুক নিবাসী এই নীলমাধৱ গোস্বামী আৰু বাসুদেৱ মন্দিৰ আৰু তেখেতৰ জ্যেষ্ঠ পুত্ৰ পানবল্লভ গোস্বামী দেৱৰ, তেখেতৰ আৰু পাৰ্থ গোস্বামীৰ ইমান গুৰু ভাই, ইমান শিষ্য একত্ৰিত হৈ কৃষ্ণ নামৰ কাৰণে একত্ৰিত হৈ ইমান উৎসাহ যোগাইছে। গোটেই সমিতিক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু অসমৰ বিভিন্ন ঠাইত মই গৈ ভাগৱত পাঠ কৰিছোঁ, হয়, আৰু এইকাৰণে মই আনন্দিত হৈছোঁ। আপোনালোকৰ মাধ্যমতে মই গোটেই অসমৰ ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে মই য'তেই মোক আদেশ কৰে মই নিজৰ খৰচা, নিজৰ পা পইচা দি গৈ কৃষ্ণ কথা কৰিবলৈ ভাল পাওঁ, কিয়নো কলিহত জীৱৰ একমাত্ৰ উদ্ধাৰৰ কাৰণ হৈছে হৰিৰ নাম। হৰিৰ নাম কৰিয়ে যদি আমি এই ধৰাধামৰ পৰা যাব পাৰোঁ, এইটোৱে আমাৰ পৰম। টকা পইচা, পুত্ৰ পৰিবাৰ হওক, সকলো আমি ইয়াতে এৰি যাম, এই বোধবোৰ একমাত্ৰ কৃষ্ণ নামেই আমাৰ লগত যাব। এই আমি নিজৰ খৰচা কৰি, নিজৰ পা পইচা খৰচা কৰি যোনেই মোক আদেশ কৰে, অকল ডাঙৰ মঞ্চ বুলি নহয়, কাৰোবাৰ ঘৰৰো যদি মাতে, কাৰোবাৰ ঘৰৰ গৃহ প্ৰৱেশতো যদি মাতে, মই সব জেগাতে যাবলৈ সদায় প্ৰস্তুত হৈ থাকোঁ। এবাৰ সকলোৱে মিলি আমি এবাৰ জয়ধ্বনি কৰি দিম, ৰাধে ৰাধে। লালুক নিবাসীৰ হৈ সমগ্ৰ বিশ্ববাসীৰ যেন শান্তি সম্প্ৰীতি ঘূৰাই আহে, সকলো সমিলে আমি জাতি বৰ্ণ সকলো আমি ত্যাগ কৰি যেন আমি এক পথত, উন্নয়নৰ পথত, ভাৰতৰ উন্নয়নৰ পথত যেন আমি আগুৱাই যাব পাৰোঁ। সকলোৱে ভাতৃবোধেৰে আমি সকলোৱে প্ৰেম পূৰ্তি কৰি, কেননা বৈষ্ণৱেই পাৰে একমাত্ৰ প্ৰেম প্ৰদান কৰিবলৈ। বৈষ্ণৱৰ পন্থাৰে সকলোক মৰম স্নেহে দি আমি হিংসা ত্যাগ কৰি অসমৰ ৰাইজত যে আমি একত্ৰিত হৈ সকলোৱে যেন আমি বিশ্বৰ মংগলৰ কাৰণে যেন আমি সকলোৱে প্ৰাৰ্থনা কৰিব পাৰোঁ ভগৱানৰ ওচৰত, সকলোৱে যেন সুকলমে থাকে, মংগল থাকে। আপোনালোকৰ মাধ্যমে গোটেই অসমবাসীক মই আন্তৰিক শুভেচ্ছা আৰু প্ৰণাম জনাইছোঁ। লালুক নিবাসীৰ হৈ পেলাই মই কৃতজ্ঞ যে মোক ইমান সুবিধা কৰি দিছে কৃষ্ণ কথা কৰিবলৈ। আপোনালোকে সাংবাদিক বন্ধুসকল যে ইয়াত আহিছে, আপোনালোকক মই নাথৈ ধন্যবাদ জনাইছোঁ। ৰাধে ৰাধে, ৰাধে ৰাধে, ৰাধে ৰাধে।